হেল্ল' এভৰিৱান আৰু এফালে ওলাই কৰি ৰেডি দেখিছেনে বাৰু যিহেতু বিয়া এখন আছে বিল গাঁৱত আৰু তালৈকে যাবলৈ এফালে ওলাই কৰি ৰেডি হ'লোঁ আৰু এয়া গাড়ীত উঠিলোঁ। এতিয়া আমি সকলো গৈ আছোঁ আৰু আপোনালোকে চাই থাকক। এফালে আমাৰ ঘৰৰ মানুহবোৰে আহিছোঁ চব উইংগাৰ এখন ফটো উঠালে আৰু এইফালে দেখিছেনে বাৰু প্ৰচেছন হৈ আছে যিহেতু মইনা পাৰিজাতৰ কিবা মিটিং হৈছে আৰু আমি এয়া ৰৈ আছোঁ। গাড়ী যাব পৰা নাই যিহেতু প্ৰচেছন আহি আছে ন, সেইকাৰণে গাড়ীবোৰ ছাইডতে সকলো ৰৈ দিয়া হৈছে, ৰখাই দিছে। আৰু এয়া সৰু সৰু ল'ৰা ছোৱালীবোৰ ইমান ধুনীয়া ধুনীয়াকৈ গাড়ী কৰি আহিছে, ডাঙৰো আছে সৰুও আছে, আপোনালোকে চাই যাওক। আৰু এতিয়া সেয়া বিয়াৰ ঘৰ পালোহি। আৰু এতিয়া খানা খোৱা টাইম আৰু এইফালে দেখিছেনে বাৰু ইমান ধুনীয়া খানা খুৱাইছে। পোলাও, মাছ, মাংস, চিলি ফিছ, চিলি চিকেন সকলোবোৰেই আছে। আৰু খানা খাই আহি দেখিলোঁ ইমান অকণমানি মাইনা এজনী দেখিছেনে বাৰু, ইমান মৰম লগা। আৰু এইফালে তাইক ফটো তুলি আছে আৰু লগতে ভাবিলোঁ ময়ো ভিডিঅ' এটা কৰি লওঁ। বিয়াৰ ঘৰৰ ভিতৰৰ পৰা এয়া বাহিৰলৈ ওলাই আহিছোঁ আৰু গৈ পেলাই আমি অকণমান জেগাও চাই চিতি পাৰিলোঁ। আৰু যিহেতু এতিয়া ঘৰলৈ যাবৰ সময় হ'ল আৰু আমি ঘৰলৈ যোৱা নাই, আমি অলপ বাগানৰ ওচৰতে ফটো মাৰিলোঁ সকলোৱে। এনেকৈ এতিয়া গাড়ী ৰখাই থোৱা আছে যিহেতু গাড়ী মানে বহুতেই আহিছে মানুহ। আৰু এয়া আমাৰ উইংগাৰখন লৈ কিনে সেইফালৰ পৰা ওলাই আহিলে আৰু সেয়া মানুহবোৰ সকলো উঠি লৈছে। এতিয়া আমি সকলো ঘৰলৈ যাম আৰু যিহেতু গধূলি নোহোৱাৰ আগতে ঘৰ গৈ পামগৈ বুলি ভাবিছোঁ, কিন্তু আমাৰ মানে ৰাতি হৈ যায়গৈ ঘৰ পাওঁতে। বাটতে মানে এনেকুৱা এটা প্ৰব্লেম আহে নহয়, আপোনালোকে চাই থাকিব গম পাব প্ৰব্লেমটোনো কি হয় আচলতে। আৰু প্ৰব্লেমটোৰ কথা যে কৈছিলোঁ, এইটো কথাই কৈছিলোঁ। দেখিছেনে বাৰু, যিহেতু আহি থাকোঁতে আধা বাটতে চকাটো ধামকৈ ফুটিলে নহয় আৰু ফুটাৰ লগে লগে আৰু সকলো গাড়ীৰ পৰা নামি আহিলোঁ। নামি অহাৰ পিছত এয়া এনেদৰে ৰাস্তাতে সকলো ৰৈ আছোঁ, কিন্তু ওচৰতে মানুহৰ ঘৰো আছিলে। তাৰে মানুহ এগৰাকীয়ে বাইদেউ এগৰাকীয়ে আমাৰ সকলোকে ঘৰলৈ মাতি নিলে মানুহগৰাকীৰ ঘৰতে বহিব বুলি। আৰু আমি গ'লোঁ বাৰু, তাতে সকলো আমাৰ খুৰীহঁত বৌহঁত সকলো বহিলে কৰিলে আৰু আমি অলপ সময় এনেদৰে ৰাস্তাত ৰৈ আছোঁ। এয়া দেখিছেনে বাৰু, দিনৰ পৰা এয়া সন্ধিয়া হ'লহি
আৰু আমি যাবই পৰা নাই, যিহেতু যোনটো তাত গাড়ীখনত আৰু এটা চকা লৈ যায়, কিন্তু সেই চকাটো কিবা পাম্প নাছিলে। সেইটো কাৰণে আকৌ মানুহজন মানে ড্ৰাইভাৰ দাদাজন আকৌ যাবলগীয়া হ'ল, অলপ দূৰলৈ গৈ পাম্প হাৱা চাৱা ভৰাই আনি যেনে তেনে চকাটো লগালে। লগোৱাৰ পাছত এয়া আমি সকলো গৈ আছোঁ, ভাবিছোঁ যেনে তেনে আৰু ঘৰ পালেগৈ হয়, কিন্তু হ'লেও আকৌ প্ৰব্লেম হ'ব। মানে কৈছোঁ নহয়, গৈ আমি ঘৰ নাপাওঁগৈ, আকৌ এটা প্ৰব্লেম হয় নতুনকৈ। আজি মানে কিবা আমাৰ দিনটোৱে বেয়া আছিলে নেকি, দেখিছে নহয়, যেনে তেনে চকাটো হাৱা চাৱা দি কৰি আহি আছিলোঁ, আৰু সেই চকাটোৱে আকৌ তাঁৰ চাৰ ওলাই গ'ল নহয়, তাঁৰ চাৰ ওলাই ঘট ঘট কৰিবলৈ ল'লে, আৰু এয়া দেখিছেনে গাড়ীখন নচলা হ'ল। আকৌ সেই চকাটো খুলি পেলাবলগীয়া হ'ল, কিন্তু লাষ্টত আমি উইংগাৰখনত নগ'লোগৈ আৰু বেলেগখন আকৌ মেজিক মাতি দিলে দাদাজনে, আৰু এই মেজিকতে এতিয়া সকলো উঠি কৰি লৈছে, আৰু ভগৱানক চিন্তা কৰি মেজিকতে যাবলৈ ওলালোঁ। আৰু সঁচাকৈ ক'ৰবালৈ গ'লে যদি এনেকুৱা হয় অলপো ভাল নালাগে। আৰু দেখিছেনে বাৰু আজি আমাৰ কিবা দিনটোৱে বেয়াই আছিল নে ভালেই আছিল নে। আৰু আপোনালোকে যদি মোৰ আজি এই ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ক'ৰবালৈ যদি দূৰ যাত্ৰা যোৱা হয়, তেতিয়া ভাল চকা এটা সদায় ৰাখিবই লাগে দেই লগত।